নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰতি মুহূৰ্তত। তো বন্ধুসকল, নিজৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড কেনেধৰণে লিংক কৰিব পাৰি আপোনালোকে এই সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে চাবলৈ পাৰিব। তো ফ্ৰেণ্ড, যদি আপোনালোকৰ পেন কাৰ্ডত নামটো ভুল থাকে বা অশুদ্ধ থাকে তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক নহয়। সেয়েহে আপোনালোকৰ দুয়োটা নাম একেই হ'ব লাগিব। তো যদি একে আছে তেনেহ'লে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডটো লিংক কৰিব পাৰিব। আৰু কেনেধৰণে লিংক কৰিব এই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ মই কৈ যাম, আপোনালোকে দেখি যাব। আৰু নিজৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড কেনেকৈ লিংক কৰা হয় আপোনালোকে নিজেই কৰিব পাৰিব নিজৰ মোবাইলত। তো ফ্ৰেণ্ডছ, আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। মই খুলি লৈছোঁ নিজৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো, আৰু চাৰ্চ বাৰত আপোনালোকে লিখিব ই-ফিলিং। যেতিয়া ই-ফিলিং লিখি চাৰ্চ কৰিব, ওপৰত যোনটো লিংকটো আহিব আপুনি সেইটোৱে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে লিংক আধাৰ আছে, এই ফাৰ্ষ্টটো এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথমতে আপোনাৰ যোনটো পান নাম্বাৰ আছে, পান কাৰ্ডৰ নাম্বাৰটো সেইটো দিব। তাৰপিছত দ্বিতীয় নম্বৰ ঘৰটোত দিব আপোনাৰ আধাৰ নাম্বাৰটো, আৰু আধাৰ কাৰ্ডৰ নাম কি আছে সেইটো দিব। তাৰপিছত মোবাইল নম্বৰ, আৰু ইয়াতে টিক মাৰি দিব তলৰটোত, ওপৰটোত নালাগে বাৰু। মই নিজৰ ডিটেইলছটো পূৰা ফিল কৰি আছোঁ, ফিল কৰা হৈ গ'ল। মই ফিল কৰাৰ পিছত আপোনালোকে তলৰটো টিক মাৰি দিব, ওপৰতো নালাগে মাৰিব, কাৰণ ইয়াতে যদি আপোনাৰটো ইয়াৰত থাকিলে হয় আধাৰ কাৰ্ডটো তেনেহ'লে মাৰিব লাগে, আৰু যদি DOB থাকে তেনেহ'লে মাৰিব নালাগে। তাৰপিছত আপুনি ইয়াতে লিংক আধাৰত ক্লিক কৰি দিয়ক। যেতিয়াই ক্লিক কৰিব আপোনাৰ ৰেজিষ্টাৰ মোবাইলত বা যোনটো আপুনি এইটো নাম্বাৰটো দিছিলে ই-ফিলিং ফৰ্মটো ফিল আপ কৰোঁতে, সেইটো নাম্বাৰত এটা SMS যাব, OTP। এয়া OTP আহি গৈছে, মই OTPটো দি ল'লোঁ। আৰু দিয়াৰ পিছত আপোনালোকে ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো পান কাৰ্ডৰ লগত লিংক সংযোগ হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াতে অ'কে দেখাই আছে, অ'কেটো ক্লিক কৰিব। আৰু পিছত আপোনালোকে যদি ষ্টেটাছ চাব বিচাৰে এই আধাৰ কাৰ্ডটো পেন কাৰ্ডৰ লগত লিংক হৈছে নে নাই, আকৌ অ'কে কৰি দিব, আৰু আপুনি হোম পেজত গুচি যাব। যোৱাৰ পিছত নেক্সট যোনটো আধাৰ ষ্টেটাছ চাব আছে লিংক হৈছে নে নাই এইটোত ক্লিক কৰি দিব। কৰাৰ পিছত আপুনি আপোনাৰ পান নাম্বাৰটো, পান কাৰ্ডৰ নাম্বাৰটো আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিব দুই ঠাইত। মই নিজৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে টাইপ কৰি ল'লোঁ। তাৰপিছত ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে পপ আপ এটা উইণ্ড' দেখা যাব। তো বন্ধুসকল, ইয়াতে আপোনালোকক দেখাইছে যে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ যোনটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো একে নহয়, মেচ নকৰে, মিছমেচ কৰি আছে। সেয়েহে আপোনালোকে এই আপোনাৰ পান কাৰ্ডৰ নহ'লে আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থটো আপডেট কৰি ল'ব। ইয়াৰ নেক্সট ভিডিঅ' আহিব আধাৰ কাৰ্ডত DOB কেনেকৈ চেঞ্জ কৰে বা আপোনাৰ নামটো কেনেকৈ কাৰেকশ্যন কৰে, সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, আজিৰ বাবে এইখিনিমানেই। পুনৰ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ জয় আই অসম।